ক'ৰ পৰা আৰম্ভ কৰোঁ নাজানো ভাই কিন্তু কিবা এটা হ'ব ভাই আজি ভিডিঅ'টোত অলপমান কিবা হ'ব মানে নৰ্মেলতকৈ বেলেগ তাৰমানে আজি ভিডিঅ'টো কেনেকৈ কওঁ মই হাঁহি উঠিছে চ' চাওক এখন খুব জনপ্ৰিয় ৱেব ছিৰিজ চুপা চুপি নামটোতে কিবা এটা বেলেগ কিবা বেলেগ আৰু মানে চ' ৰাহুল ভঁৰালীয়ে লিখিছে গোটেই মানে নাটৰ ষ্টৰিবিলাক আৰু মানে হিমাংশু প্ৰসাদ দাস আৰু উৰ্মিলা বড়া এনেকৈ যিটো উৰ্মিলা চৰিত্ৰ দেই নামটো উৰ্মিলা নহয় চ' সেনেকৈ মানে ৱেব ছিৰিজ এখন কৰিছে যিটো মানে নাম হৈছে চুপা চুপি বিশ্বাস কৰক আৰু এই চুপা চুপিত আছে কি আপুনি যদি চোৱা নাই বা চাব মানে অলপ হ'লেও দেখিছে মানে পাৰ্ট এফবিত আপুনি যদি এফবি কৰে ন এফবিটোত থাকে কিছুমান পাৰ্ট দেখাই থাকে চ' যদিও চোৱা নাই আৰু বহুতে চাইছে অলৰেডি এসপ্তাহত বিশ্বাস কৰক 1 কিবা মিলিয়ন হৈ গৈছে সেইখনত চ' এতিয়া মেইন কথাটো আহিল কি চুপা চুপিতনো আছে কি দেখুৱাবা মানে দেখুৱাইছে কি চুপা চুপিত হয় ঠিকে শুনিছে চুপা চুপিত বহুত কিবা কাৰণে দেখুৱাইছে যিটো বস্তু আপুনি চাব নোৱাৰে বা যিটো বস্তু আপুনি হয়তো মানে চুৰকৈ চাই চুপা চুপি কৰি অলপমান কৈ দিছোঁ 90sৰ জামানাত আমি হ'লোঁ 90sৰ মানে কি আমাৰ মানে 90sটো পাইছোঁ আমি ভালকৈ 90sত জন্মগ্ৰহণ কৰিছোঁ যিহেতু চ' সেই হিচাপত মানে অলপমান লাহে গৈছোঁ ঠিক আছে চ' চাওক সেই তাৰে মানে ল'ৰা ছোৱালীবিলাকে এই চুপা চুপিত তাকে দেখাইছে মানে হয়তো জীৱনত আপোনালোকে কেতিয়াবা কানি মানে কম্পিউটাৰৰ দোকানতে হওক আৰু নহ'লে কোনোবাৰ দোকানত হওক কৈছে কি সেই দি মানে আৰু সেইটো আৰু নকওঁ আৰু ইমান অপেনলি চব মানে প্ৰব্লেমটো হৈছে কি মানে এই ৱেব ছিৰিজখন টোটেলি সেই ওপৰত নেকি সেই মানে মানে বুজি পাইছে এইটো আৰু মই কি কথা কৈছোঁ আৰু সেই মানে আৰু এটা বস্তু ৰিয়েলিটি বস্তু দেখা দিছে কি মই জাষ্ট এই চুপা চুপিখনৰ না ভাল ক'ম না বেয়া ক'ম মই জাষ্ট ৰিভিউটো দি গৈছোঁ চ' চাব এটা বস্তু মানে খুব মানে মই ভাবোঁ কেতিয়াবা কাৰণে যাৰ মানে হাজবেণ্ডবিলাক বাহিৰত থাকে দূৰত থাকে আৰু মানে সেনেকুৱা ৱাইফবিলাকক চব নহয় মই চব বুলি কোৱা নাই ভুল নুবুজিব কিন্তু চব বুলি কোৱা নাই বহুত ভদ্ৰ সম্ভ্ৰান্ত মানুহ আছে কিন্তু মানে বেছিভাগ আজিৰ দিনত স্পেচিয়েলি স্মাৰ্টফোনৰ জামানাত মানে অলপ মানে বেয়া চৰিত্ৰৰ ফালে ঢাল খাইছে নেকি তাকে দেখাইছে চব আৰু এটা কথা আৰু 90sৰ জামানাত আমি মানে কি আৰু চব বাৰু যি নহওক চুচুক চামাককৈ যাওঁ যাই কিনে এটা কথা চবেই এইটো মানে বহুতেই গৈছিল আৰু সেই কামটো যদি হোৱা নাছিল ন মই ভাবোঁ যে আপোনাৰ কিজানি মানে নাই মানে সেই অৱস্থাটোত মানে মধুৰ নাছিল চ' চুপা চুপিকৈ যায় মানে নামটোতো চব লুকাই চুপা চুপিকৈ যায় ধুনীয়াকৈ সেই আছে নেকি মানে সেই আৰু বুজি পাইছে আৰু সেই চ' সেই হিচাপত ক'লোঁ আৰু এটা কথা কওঁ কিছুমান ভাল দেখোঁ কিছুমান নহয় মানে এইখন টোটেলি প্ৰেক্টিকেল চিনেমা হয় চৰি ৱেব ছিৰিজ হয় টোটেলি প্ৰেক্টিকেল ৱেব ছিৰিজ হয় চ' মানে প্ৰেক্টিকেল বস্তু আছে থিয়ৰিটিকেল মানে কোনো ধৰণৰ হেৰি নাই চ' এইবিলাকৰ কাৰণে মোৰ অলপমান ভাল লাগিছে কিন্তু এটা কথা মোৰ বেয়া লাগিছে কি এই ইয়াতে দেখা হৈছে মানে যিটো মানে সেইটো দেখা হৈছে সেইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে সেইটো অলপমান মানে মই ভাবোঁ অলপমান মানে নিগেটিভ ইম্পেক্ট পৰিব বুলি মই ভাবোঁ চ' সেইটো কিন্তু এইখন হৈছিল 18+ ৱেব ছিৰিজ হয় কিন্তু সৰু বাচ্ছাবিলাকে যদি চাই না অলপমান মই ভাবোঁ যিটো পেহীৰ চৰিত্ৰ আছে চ' মানে মই দেখা দিব লাগে নালাগে মই নাজানো চাওঁ আৰু মই ভাবি চিন্তি যদি দেখা দিব দিম আৰু চ' সেই হিচাপত মানে চুপা চুপি চ' মই গোটেই চোৱা নাই ৱেব ছিৰিজটো অলপমান চাইছোঁ কেইটামান খণ্ড চাইছোঁ আগতে হয় ৰং নম্বৰত এটা বস্তু সেইটো বাৰু বেলেগ কথা কি কৰিছিলোঁ কি কৰা নাই কিন্তু ৰং নম্বৰত বিশ্বাস কৰক যেতিয়া মানে ফোনটো আহে না মানে যেতিয়া আমি ক্লাছ মানে 9-10ত পঢ়ি থাকোঁ না চবতে অলপমান ঠাণ্ডা যায় না চ' মানে ৰং নম্বৰ কি জানি এটা মানে ভাল ছোৱালীটো লিংক চিং লাগেই মানে ৰং নম্বৰত পূৰা একদম বেলেগ নম্বৰ মানে দাবাই কিনে পূৰা হেৰি কৰিছিলোঁ কিন্তু নাই দিয়ক মানে তাতে কৰাৰ দৰে মানে কেৰা চেৰাহে লাগে এইবিলাক কেৰা বুলি কয় কিবা বুলি কয় চ' সেনেকুৱা একচুৱেলি সেইখনত মানে কি 90sৰ
চব দেখাইছে আৰু এটা বস্তু ভাল দেখাইছে কি মোবাইল ফোন নাছিল হয় ঠিকেই শুনিছে মানে মোবাইল ফোন মই অলৰেডি কেইটামান ভিডিঅ'ত কৈছোঁৱে যে মোবাইল ফোনটো অহাৰ পৰা আমাৰ মানে টোটেলি খোলাকৈ কথা ক'বিলাক নোহোৱা হৈছে বিশ্বাস কৰক আজিকালি মানে মানুহবিলাকে কেনেকুৱা জানানে কিবা এটা এডিটিউড থাকে মানে খোলাকৈ কথা বতৰা যেন নোকোৱা হৈ গৈছে বিশ্বাস কৰক মানে খোলা হাঁহি নাই কিবা নাই মোবাইল ফোনতে ব্যস্ত ক'ৰবাত যাব আগতে কি আছিল মানে আগতে মানে গাড়ীত হওক মটৰত হওক নতুবা যিকোনো সামূহিক অনুষ্ঠানত হওক মানে কি চবেই ইজনে সিজনক চোৱাচুই হৈছিল কিন্তু আজিকালি নাচায় চবেই মানে মূৰটো তলমুৱা কৰি এনেকৈ সেই আৰু চ' সেইটো বেছি মজা আছিলে এতিয়া নাই আৰু এতিয়া মানে এটা বস্তু খুব ভাল দেখাইছে কি মানে কি কৈছে দেখুওৱা নাই আজিকালি মানে প্ৰেমবিলাক আগতে প্ৰেমবিলাক অপেক্ষা আছিল যে এজনী ছোৱালীক যদি আপুনি ভাল লাগে তো তাৰ পিছে পিছে যাব লাগে পিছা কৰিব লাগে সেইটো পিছা কৰা বুলি কয় এই মঞ্জা চিনেমাৰ জুবিন দাই পিছা কৰিছিল যে সেইটো চ' পিছা কৰিছিল আৰু ভিডিঅ'টো দীঘল হ'ব পাৰে দেই চ' পিছা কৰিছিল কিন্তু আজিকালি সেই নাই আৰু ডাইৰেক্ট আৰু ছোৱালীটো মানে হেৰি গ'ল নম্বৰ ল'লে হোৱাটছএপত আৰু মানে ডু ইউ ৱান্ট টু লাভ কিবা কাৰণে ক'ব আৰু ইংলিছতে ইংলিছ পূৰা মাৰি দিব ইংলিছ চ' সেই হিচাপত তাৰপিছত আৰু ক'ব কি ৰাতি মানে ছবি দিয়া কিবা দিয়া বুজি পাইছে আৰু কি কথা কৈছোঁ চ' এনেকুৱা ধৰণৰ হৈ গৈছে আজিকালি মানে টোটেলি প্ৰেম যিটো কিন্তু 90s সেইবিলাক নাছিল আগত সেই ৱেব ছিৰিজখনত দেখুওৱা সেইটোত নাছিল আগতে টোটেলি ভাল আছিল চ' মই এইখনক মই 90% ভাল পাইছোঁ কিন্তু 10% অলপমান কি হৈ জানে যিহেতু এইখন মানে 18+ হ'ব লাগিছিল সৰু এইখন ইউটিউবটো চবেই চাই ন আজিকালি সৰু বাচ্ছাবিলাকৰ হাতত প্ৰায় মোবাইল থাকেই চ' সেনেকুৱা হ'লে মই অলপমান ভাবোঁ যে হেৰি নিগেটিভ ইম্পেক্ট পৰিব চাগে বাকী নাজানো চাগে নহয় বাকী ৰাহুল ভঁৰালীয়ে খুব ধুনীয়া মানে ষ্টৰি প্ৰেক্টিকেল ষ্টৰি এটা মানে কৈ দিছে আৰু যিটো মানে হয়তো মোৰ লগতো হৈছে হয়তো আপোনালোকৰ লগতো হৈছে চুপা চুপি কৰি সেই লাগে আৰু চ' বাকী যি নহওক আৰু মানে আৰু এটা কথা ইণ্টাৰেষ্টিং ধৰক কোনোবা লগৰ কোনোবা আহিল আছেনে সেয়াই আৰু বুজিটো পাইছে আৰু ইমান খোলা খুলি নকওঁ আৰু ইমান আপোনালোকে বুৰ্বকো নহয় যে মই যি কৈছোঁ সেই বুজি পোৱা নাই চ' দিয়ক এই আছিল মোৰ মানে চুপা চুপিৰ ওপৰত টোটেলি মানে ৰিভিউ কেনেকুৱা মানে কি পালোঁ ৱেব ছিৰিজখন চাই কি হ'ল কি নহ'ল চ' সেই আৰু ভাল লাগিল ৱেব ছিৰিজখন আৰু যিকেইটা লিখিছে তেওঁলোকো মানে জেনুইন মানে এইটো মানে এটা মানে মুখত মানে এটা মানে কি বুলি কয় এইটো মানে প্ৰেক্টিকেল মানুহ আৰু এইবিলাক কোনো ধৰণৰ মানে কেমেৰাত এটা পিছত এটা সেইবিলাক নহয় পূৰা একদম প্ৰেক্টিকেল মানুহ ভাল লাগিছিল চ' এই আছিল দিয়ক ৰিভিউ যদি আপোনালোকে চাইছে কমেণ্ট কৰিব সেইখন কেনে পালে মোৰ দৰে চ' দিয়ক আজিলৈ ইমানেই জয় অসম মই আৰু আহি আছোঁ ভাল ভিডিঅ' লৈ চাণ্ডাৰ ভিডিঅ' লৈ জাকাচ ভিডিঅ' লৈ দিয়ক এতিয়াও বিশ্বাস কৰক সেই দিনবোৰ ভাল পাওঁ ভাই এই স্মাৰ্টফোনৰ দুনিয়া যদিও মই FBত ভিডিঅ' দিওঁ ইউটিউবত ভিডিঅ' দিওঁ মোৰ মানে এইবিলাক ইমান এটা মই ভাল নাপাওঁ বিশ্বাস কৰক বা নকৰক চ' সেই আৰু মানে এনেকুৱা লাইফ ভাল নাপাওঁ মানে আইনাখন মচি থকা লাইফ ভাল নাপাওঁ মানে মুক্ত হৈ দাউৰি ফুৰা খেলি থকা সেনেকুৱা লাইফ ভাল পাওঁ ভাই সেনেকুৱা লাইফ লাগে